গুৱাহাটীৰ আটাইতকৈ ওখ পাহাৰখন হৈছে এইখন আৰু ইয়াৰে মাজত এটা মন্দিৰ আছে বুঢ়াখাই বুলি তাত আমি এতিয়া চাকি জ্বলাব গৈ আছো ফ্ৰেণ্ডছ আজি আমি আহি থাকোঁতে পিছফালে ধুনীয়া বান্দৰবোৰ আহিছে এনে ইমান নাহে কিন্তু আজি বহুত ওলাই আহিছে সো ভাল লাগিছে ইমানবোৰ বান্দৰ আহিছে আৰু বান্দৰৰ মাজে মাজে আমি গৈ আছো এতিয়া আমি আহি পালো মন্দিৰ আৰু ইয়াতে ভৰিখন ধুই কেনে যাম এতিয়া চাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া চাৰিটা মন্দিৰত যাবলৈ আছে আৰু এইটো আমাৰ 4 নম্বৰ মন্দিৰ আছিল আৰু এতিয়া আমি 5 নম্বৰ মন্দিৰত গৈ আছো এতিয়া আমি 5 নম্বৰ মন্দিৰত গৈ আছো আৰু 5 নম্বৰ মন্দিৰটো হৈছে মংগলচণ্ডী আৰু মংগলচণ্ডী ভালকৈ আপোনালোকক দেখাম কি জায়গা আছে কি আছে গতিকে বলক গৈ থাকো এতিয়া গৈ পামে আৰু মংগলচণ্ডী এতিয়া মংগলচণ্ডী আহি পালো আৰু এতিয়া মংগলচণ্ডীৰ ভিতৰত চাকিটো জ্বলাই লওঁ গতিকে বলক মোৰ লগত গৈ থাকক কৰিলো মংগলচণ্ডী মন্দিৰত আৰু এই মন্দিৰটো কাৰ্বিসকলৰ বহুত পুৰণি কালৰ হয় এটা মন্দিৰ আৰু ইয়াতে ৰজা ৰাণীৰো কাহিনী আছে আৰু বহুত পুৰণি মন্দিৰ হয় এইটো আৰু আমি আহি কেনে পূজা কৰিলো আৰু ইয়াৰে জানুৱাৰী 2022 চনৰ 25 তাৰিখে পূজা আছে আপোনালোকে আহিব পাৰে ইয়াৰে 25 তাৰিখে পূজা আহি আছে বহুত ডাঙৰকে হয় আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়া নাৰাংগীৰ পৰা বিৰকুছিত আহি কেনে মানুহসকলক সুধিলে আপোনালোকক এই মন্দিৰটো দেখাই দিব মংগলচণ্ডী মন্দিৰ বুলি ক'লে ফ্ৰেণ্ডছ বহুত দিন পিছত মংগলচণ্ডী মন্দিৰ আহিছিলোঁ আৰু এইটো চাওক মংগলচণ্ডী মন্দিৰ আমাৰ ইয়াৰে বহুত ডাঙৰ মন্দিৰ হয় আপোনালোকে 25 তাৰিখ আহি আছে যে আপোনালোকে আহিব পাৰে নাৰাংগীৰ পৰা আপোনালোকে বিৰকুছি মংগলচণ্ডী মন্দিৰ বুলি ক'লে আপোনালোকক দেখাই দিব চ' আহিব এই বহুত ডাঙৰ একদম মজা আৰু ইয়াতে ৰজা ৰাণীৰ কাহিনী আছিল আপোনালোকে আহক এবাৰ ভিজিট কৰক হেল্ল' কৈ দি হেল্ল' সব ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু মই এতিয়া গছতে উঠি গ'লো আৰু গছৰ পৰাই বাই বাই